আমি ড্ৰাইভিং সিট চেঞ্জ কৰিছো এফালে গাড়ী চলাইছে এতিয়া সাজাদে আৰু এফালে মোৰ মানুহজনী এফালে আমাৰ বৌ এতিয়া আমি হাইৱেৰ পৰা কাট খালো আৰু অৰ্কিডৰ যিটো ৰাস্তা হেফালে সোমালো আৰু ফাইনালি আমি আহি পালো অৰ্কিড পাৰ্কিং প্লেস ইয়াতে পাৰ্কিং কৰি আমি আগুৱাই যাব লাগিব আৰু সোমাই প্ৰথম দেখিলো গুটেই দোকান আৰু কিছুমান বা বেটেৰে হজুৱা বহুত বস্তু ইয়াত বিকিছে আৰু কাঠৰ বস্তু এইবিলাক সব হ্যান্ডমেড হয় বৰ ধুনীয়া বস্তু কিছুমান তেওঁলোকে বিকি আছে ইয়াত অকল বাঁহ বেট বুলি নহয় কাঠৰ কিছুমান ডাঙৰ গড় কাটি থোৱা বহুত কিবা কিবি আছে আৰু এইখনে হল অৰ্কিড পাৰ্ক মেইন গেট আৰু এফালদি আমি সোমাই যাব লাগিব উঠি গৈছিল কিন্তু আগতে টিকেট কাউন্টাৰটো হেনো আগত আছিল আৰু এতিয়া ইয়াত কৰিল ইয়ালে আহিছো এতিয়া টিকেট কাটিবলৈ আমাৰ কাউন্টাৰত সাজাত ৰখি আছে টিকেট কাটিবলৈ টিকেট কটা হৈ গ'ল আৰু এতিয়া আমি গেটৰ ভিতৰলৈ সোমাই আহিলো আৰু এখন টিকেট 100 रुपीस কে লৈছে পাৰ হেড আৰু সৰু ল'ৰা ছোৱালীৰ 30 টকা লয় 6 ইয়াৰ তলৰ হলে বিনামূলীয়াত সোমাবলৈ দিয়ে হে তেওঁলোকৰ টিকেট নালাগে 6 বছৰৰ তলৰ ল'ৰা ছোৱালী প্লাষ্টিক হয় ইমান ধুনীয়া দেখিছে নে ওয়াও কপৌ ফুলৰ বিভিন্ন ভ্যাৰাইটিজ না কপৌ ফুলৰ বিভিন্ন ভ্যাৰাইটিজ দেখিছে নে সব বেলেগ কালাৰ কৰবাত হালধীয়া কৰবাত বগা কৰবাত বেঙুনীয়া আৰু এইফালে এইখিনি ফুলৰ নাম নাজানো কি হয় বিয়া বুকেবোৰত ব্যৱহাৰ কৰে এটা হাইব্ৰিড কাৰণে সব জায়গাতে পায় কিন্তু বনৰীয়া প্ৰজাতিৰ অৰ্কিডবোৰ বেচা কিনা কৰিব নোৱাৰে এটা জিয়াৰ নিচিনা ড্ৰাগন ফ্লাই টাইপ এইটো দেখিবলৈ সব ফ্লামিংগো চৰাই দিছে এইটো সাইডৰ পৰা গুছি আহিলো আৰু আগুৱাই আহিলো ইয়াত একদম ৰং বিৰঙৰ ফুল হয় বহুত ধুনীয়া ফুল কি নাম নাজানো মই এইখিনি অৰ্কিডে হয় নেকি একেলগে কেতিয়াও দেখা নাছিলো এবাৰ প্ৰথম দেখিছো আৰু বেছিভাগ ইয়াত অৰ্কিডে আছে আৰু বিৰাট ধুনীয়া হেনো গোন্ধটো কেডবেৰী চকলেটৰ নিচিনা গোন্ধিছা অৰ্কিডৰ গোন্ধটো লৈছে ৰিয়েলি একদম চকলেটৰ নিচিনা গোন্ধাইছে বিৰাট ধুনীয়া এফালে চাওক বাঘৰ দাড়ি এইটো এটা মিউজিয়াম হয় আৰু ইয়াৰ ভিতৰত চাওঁ কি আছে হক মিউজিয়ামখনৰ ভিতৰলৈ সোমাই দেখিলো বস্তু ভৰ্তি হৈ আছে আৰু কিছুমান ট্ৰেডিশনেল বস্তু আৰু আগৰ দিনৰ বস্তু বহুত কালেকচন তেওঁলোকে কৰি থৈছে আৰু থুলমুলকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানটো পাৰো এইটো সাইডে স্কাৰ্টৰ নিচিনা কি হয় মই নাজানিছো আপোনালোকে কমেন্টত ক'ব যদি জানে লাগিছে স্কাৰ্টৰ নিচিনা কিন্তু আগৰ দিনৰ কিবা কাপোৰ হৈ চাগে আৰু এইফালে এখন ৰজা দিনীয়া ছাতি হয় না ইয়াত আমাৰ শিৱসাগৰ ভৰ্তি হৈ আছে অকল শিৱসাগৰৰ ফটো আৰু এইবিলাক কিছুমান আপোনালোকে মালাবিলাক দেখিছে এইবিলাক এটকীয়া আগৰ দিনৰ এটকীয়াৰে বনোৱা আৰু বহুত কিবা কিবি খাৰু চাৰু আছে মিউজিয়ামৰ পৰা এতিয়া বৰ্তমান ওলাই আহিলো আৰু আগলৈ যাওঁ কিনো পাওঁ চাবলৈ আৰু কিছুমান ইয়াত ভাল লাগিছে গছেৰে মূৰ্তি টাইপৰ কিছুমান বনাই দিছে বহুত ধুনীয়া লাগিছে আৰু এখন ঘোঁৰা গাড়ী হয় বাইদেউক অকল ফটো মাৰিব লাগে পোজ দিছে মই ভিডিঅ' কৰিছোঁ কিন্তু তাই পোজ দিছে মই ফটো মাৰিম ইমান সৰু চাওক ইমান সৰু গছ কিন্তু এইফালে কৰদৈ লাগি আছে দেখিছে নাই আৰু এটা বস্তু দেখাই আহিছোঁ আপোনালোক এইফালে চাওক অমৰা এইফালে নেমু একদম সৰুতে নেমু দেখিছে নাই এইটো এটা নেমু কাজিৰঙা আহিলে কিন্তু অৰ্কিড পাৰ্ক নুঘূৰাকৈ নাযাব বহুত ধুনীয়া বস্তু আছে আৰু ফুলৰ লগতে ইয়াত কিছুমান ঠিক আছে ইয়াত প্ৰগ্ৰেমো হৈ আছে লগতে আৰু বহুত কিবা কিবি আছে অকল গছৰ লগত বুলি নহয় ট্ৰেডিশ্যনেল কিছুমান বস্তু দেখাবলৈ চেষ্টা কৰিছে তেওঁলোকে বৰ ধুনীয়া পাৰ্ক হয় এইখন এতিয়া সাজু হৈছে বিহু দল বিহু নাচিবলৈ এখন দোকান পাৰ্কৰ ভিতৰত ওয়েলকাম লিখা আছে গছে WELCOME আমি আহিলো পাৰ্কৰ ভিতৰৰ সাইডে আৰু এইফালে ধুনীয়া ঠাই আৰু ইয়াত পাৰ্কৰ নিচিনা এডোখৰ আৰু বহিবলৈ বৰ ধুনীয়া সিট থৈ দিছে পাহাৰ বগাই আমাৰ এতিয়া ভাগৰ লাগিছে সেইকাৰণে অকণমান জিৰাই লৈছোঁ জিৰাই লৈ আমি এইটো সাইডে যাম এইফালে ৰাস্তা আছে সেইফালে ৰাস্তা অলপ ঘূৰি পেলাই এইটো এপাক মাৰিব লাগিব আৰু অৰ্কিড পাৰ্কত যে অকল আপোনালোকে অৰ্কিডে দেখিব সেইটো নহয় ইয়াত বহুত কিবা কিবি আছে আহিলে গম পাব বহুত ভাল লাগিব
কিন্তু কাজিৰঙা আহিলে অৰ্কিড পাৰ্কখন আহিবলৈ নোসোমোৱাকৈ নাযাব, বহুত ধুনীয়া। আৰু এইফালে এতিয়া টাইটেনিং পষ্টত ৰুকচাৰ। ইয়াত কিন্তু হিল বহুত আছে, বহুত ডাঙৰ ডাঙৰ হিল। আৰু গোটেই পাৰ্কখন পাহাৰৰ ওপৰত থকা নিচিনা লাগিছে। চব চাৰিওফালে ডাঙৰ ডাঙৰ হিল দেখিছে নাই? এইটো চাইডে হিল আছে, এইফালে হিল আছে। ময়ো হিলৰ ওপৰত থিয় হৈছোঁ, এইফালে ডাঙৰ হিল। আৰু এইফালে চাওক গোটেই কেকটাছে ভৰি আছে আৰু এইবিলাক ডাঙৰ ডাঙৰ, ইমান ধুনীয়া লাগিছে। এইটো এটা চাওক কেকটাছ কিমান ডাঙৰ, কি ধুনীয়া লাগিছে, কি মজা লাগিছে। এইটো জাত বেলেগ চাগে ন? এইটো নে একেই জাতৰ? হা? অঁ, ইয়াত বহি দিলে কিন্তু 1 বছৰ বহিব নালাগে, ক'তো বহিব নালাগে। আৰু এইফালে এইটো এটা বেলেগ জাতৰ, কি ধুনীয়া দেখিছে নাই? এইটো টাইপৰ মানে কেকটাছ আগতে আমাৰ ঘৰত আছিলে। এইটো এটা বেলেগ জাত, এইটো প্ৰায় মানুহৰ ঘৰত এনেকুৱা থাকে হয় নাই? এইটো আমি কমন যিটো দেখি থাকোঁ এনেকুৱা টাইপৰ বিলাক। এইটো চাওক কেকটাছ কেনেকুৱা ধৰণৰ। কাজিৰঙা জাতীয় বাঁহ উদ্যান পালোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ বেলেগ বেলেগ জাতৰ বাঁহ আছে। এইখিনি হৈছে বজাল। এইফালে এইখিনি হৈ গ'ল নাদলি ভলুকা। এইখিনি হৈছে নলবাঁহ। এইটো কিবা ধৰিব পৰা নাই কিন্তু ইয়াত। হা? এইখিনি হ'ল মুলি বাঁহ। এইটো হৈছে মকাৰ এনেকৈ ভলুকা বাঁহৰ। হা? চৰি, মকাল বাঁহ এইটো আমাৰ তাতো আছে। এইটো হৈছে কাক বাঁহ। বেছি কম, ইয়াত জনসংখ্যা বিশেষ কম, এডাল নে দুডালহে আছে। আৰু এইফালে বৰ ধুনীয়া বাঁহ, এইটো হালধীয়া বাঁহ আৰু কালাৰীয়া হালধীয়া আৰু বহুত ধুনীয়া দেখিছেনে? মুঠতে গোটেই বাঁহখিনি দেখাব গ'লে মই ৰাতি পুৱাই যাব, সেইকাৰণে যিখিনি পাৰোঁ থুলমূলকৈ অলপ আপোনালোকক দেখালোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। মই ৰিচামান আপোনালোকক বাই বাই জনাইছোঁ।